हेलो फ्रेंड्स আপোনালোকক মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু আশা কৰো আপোনালোক সকলো ভালে আছে আপোনালোকলৈ আজি মই এটা নতুন ভিডিও লৈ আহিছো আৰু আপোনালোকে মোৰ ভিডিওটো স্কিপ নকৰাকৈ চাই থাকক আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ চাই আছে সাবস্ক্ৰাইব কৰি দিব আজি আমি পেহিয়াতৰ ঘৰলৈ গৈ আছো বা পেহিলাৰটোৰ বাৰ্থডে ইয়াত চাৰিওফালে সেউজীয়া পৰিৱেশ আৰু ইয়াৰ মানুহবোৰে ইভিনিং ৱাক কৰি আছে আৰু বেছি দূৰ নাই আৰু পেহিয়াতৰ ঘৰ পামগে পেহিয়াতৰ ঘৰৰ চাৰিওফালে কিবোৰ সেউজীয়া হৈ থাকে আজি বতৰটো ডাৱৰীয়া পেহিয়াতৰ ৰাস্তাটো পুৰা ফুলেৰে ভৰি আছে গছবোৰ আৰু এই দলংখন পাৰ হৈ আমি পেহিয়াতৰ ঘৰ পামগে এতিয়া মই পেহিয়াতৰ ঘৰ পাই গলোহি আৰু চাই থাকক আপোনালোকে আমাৰ ভিডিওটো ইয়াত অকণমানি কেইজনী খেলি আছে আৰু এই হালধীয়া পিন্ধি থকা অকণমানিজনী আমাৰ পেহীৰ নাতিনীয়েক আৰু ইয়াৰ সকলোৱে পুৰা ব্যস্ত হৈ আছে আৰু এইফালে পুৰা ব্যস্ত ডেকৰেশ্যন কৰাত দুইজনী বাইক ভনীয়েকে পুৰা ব্যস্ত আৰু এয়া আমাৰ বাৰ্থডে বয় আৰু বাৰ্থডে বয়ৰ বাইক হয় ডেকৰেশ্যন কৰি আছে ইয়াত সকলো বেলুন ফুলাই আছে আৰু আমি ইয়াত অলপ সহায় কৰি দিলো আৰু সব ৰেডি হৈ গ'ল ইয়াত কেক কাটিছে